Hello dear my guys, কেনে আছে আপোনালোকে আশা কৰো ভালে আছে আজি মই আপোনালোকৰ সন্মুখত আইছো এটা গুৰুত্বপূৰ্ণ ভিডিও এটা লৈ আছো আজি কোনো ক্লাছ নহয় কোনো মোটিভেশনালি ক'বলৈ গ'লে সো আজি কোনো ক্লাছ নহব মই জাস্ট আপোনালোকৰ সন্মুখত আইছো এটা কথা শেয়াৰ কৰিবলৈ কিয়নো আমাৰ মাজত প্ৰচাৰ হোৱা এই ভুল ত্ৰুটিবিলাক কিয় আমাৰ মাজত এনেকুৱা ধৰণৰ প্ৰচাৰ হৈ আছে এই সম্পৰ্কে আপোনাৰ লগত মই শেয়াৰ কৰিম যদি ভুল ত্ৰুটি হয় আপোনালোকে মাইন্ড নকৰিব ডন্ট মাইন্ড এবাউট ইট সো মই কি কম আপোনালোকে অলপ চেষ্টা কৰিব শুনিবলৈ এটোৱে ইয়াৰ বাহিৰে আৰু একো নাই ওকে সো আজিকালি কি হৈছে মানে লৰা ছোৱালী বিলাকৰ মাজত এনেকুৱা ধৰণৰ ভুল ত্ৰুটিবিলাক ৰৈ আছে আৰু আমাৰ মাজতো ৰৈ আছে এনেকুৱা ধৰণৰ ভুল ত্ৰুটিবিলাক আমি শুধৰিব লাগে কিয়নো আমাৰ ভৱিষ্যত প্ৰজন্ম আমাৰ ভৱিষ্যত উন্নতি হ'বলৈ আমি এইবিলাক ভুল ত্ৰুটিবিলাক এভয়েড কৰিব লাগিব we should avoid this problem এইবিলাক সমস্যা আমি এভয়েড কৰিব লাগিব সো আমাৰ 14 ফেব্ৰুৱাৰী যেটো ভ্যালেন্টাইন্স ডে আমাৰ মাজত আহি আছে এটো এটা গ্ৰেট প্ৰবলেম for a new generation কাৰণ এটো খ্ৰীষ্টান সকলৰ এটা বেয়া দিশৰ প্ৰভাৱত আমাৰ যদি ইয়াত যৌন প্ৰতাৰণাত কোনো যদি কৰে যৌন নিৰ্যাতন কৰে তেনেহলে তাক আইনৰ আওতায় আনি শাস্তি দিয়া হয় সো এটো আমি যদি ইয়াত ভ্যালেন্টাইন্স ডে টো আমি পালন কৰো ইয়াৰ মাজেদি বহুত যৌন নিৰ্যাতনৰ ইয়াৰ শিকাৰক্তি হয় বহুত ল'ৰা ছোৱালীয়ে কিয়নো আমি এটো কৰিম এটো কৰা আমাৰ কোনো অধিকাৰ নাই ইয়াৰ এটো কৰা আমাৰ কোনো ভাল এটা পদক্ষেপ নহয় কিয়নো আমি এটো কৰিম সো এই সম্পৰ্কে মই আজি আইছো যে বহুত ল'ৰা ছোৱালী এনেকুৱা ধৰণৰ ভুল ত্ৰুটিবিলাক কৰে জানিও বুজিও কাৰণ নিজৰ যৌন নিৰ্যাতনৰ যৌন নিৰ্যাতন হৈ যায় সো এই সম্পৰ্কে এটো কোন ধৰণৰ আমাৰ বিচাৰ যে আমি খ্ৰীষ্টানসকলে দিয়া এটা নীতিমালা আমি কিয় মানিম খ্ৰীষ্টানসকলে আমাৰ নীতিমালা মানে নেকি কিয় মানিম তেখেতসকলৰ নীতিমালা আমি মানিব নালাগে কাৰণ ইয়াত যদি আপুনি এটো কৰিবলৈ যায় তেনেহলে আপোনাৰ ল'ৰা ছোৱালী আপুনি যৌন নিৰ্যাতন শিকাৰ হ'বই লাগিব কাৰণ এইটো এটা বেয়া প্ৰভাৱ পেলায় আমাৰ সমাজত এটো আমি নকৰিম we should avoid so আমি এটো বাদ দিয়া উচিত আমি এইবিলাক যদি কৰো আমাৰ মানে এইবিলাক সৰু ল'ৰা ছোৱালী আছে সেইবিলাকো ডাঙৰ হলে সেইবিলাকো কৰিব আৰু যৌন নিৰ্যাতনৰ প্ৰভাৱটো বেছি পৰিব যদি আমি এইবিলাক কৰো তেনেহলে আমাৰ আইনৰ আওতায় যাবই লাগিব ইতিমধ্যে আপোনালোকে সোশ্যাল মিডিয়া ইউটিউব এই সোশ্যাল মিডিয়াত আপোনালোকে গমে পাই যে যৌন নিৰ্যাতন কোনোবাই যৌন নিৰ্যাতন কৰিছে কাৰোবাক তেনেহলে তাক আইনৰ আওতায় আনি তাক শাস্তি দিয়া হয় তো এটো আমি কৰিছো ভ্যালেন্টাইন্স ডে ইয়াৰ মাজত ল'ৰা ছোৱালীবিলাকে পাৰ্কত গৈ এনেকুৱা ধৰণৰ বেয়া কাম কৰে এইবিলাক ক'বলৈ মোৰ মনেই নাযায় সো আমি সময় এই সম্পৰ্কে আপোনালোকক ক'লো যদি বেয়া লাগিছে তেনেহলে আপোনালোকে এৰি দিব মোৰ কথা এৰি দিব আৰু যদি বেয়া লাগা নাই যদি ভালে লাগিছে অলপ হলো তেনেহলে আপোনালোকে অলপ চেষ্টা কৰিব নিজৰ সমাজখনক উন্নত কৰিবলৈ নিজৰ সমাজখনক সুন্দৰ কৰিবলৈ নিজৰ সমাজখনক সুন্দৰ কৰিবলৈ হলে নিজৰ সুন্দৰ হ'ব লাগিব নিজৰ পৰিবাৰৰ সুন্দৰ হ'ব লাগিব এইখিনি তো যেকিনো ইয়াৰ মাজত যদি কোনো ভুল ত্ৰুটি ৰৈ যায় তেনেহলে আপোনালোকে ক্ষমা কৰিব আৰু নেক্সট যদি আপোনালোকৰ ভাল ক্লাছ আৰু ভিডিও বিলাক লাগে তেনেহলে আপোনালোকে নিশ্চয়কৈ সাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো অন কৰিব তেনেহলে আপোনালোকে নতুন ভিডিও বিলাক পাই থাকিব আৰু এটা কথা হ'ল কি আপোনালোকে লাইক কৰিব আপোনালোকৰ এটা লাইকে মোক ইনস্পায়াৰ কৰিব নেক্সট ভিডিও বনাবলৈ that's why আপোনালোকে লাইক কৰিব so I will see the news some other time take care